নমস্কাৰ, মই পুলিন ভূঞাই আপোনালোক সকলোলৈকে মোৰ ইউটিউব চেনেল লাৰ্ণিং এণ্ড আৰ্নিং PB লৈ সাদৰেৰে স্বাগতম জনাব। শ্ৰদ্ধাৰ দৰ্শকসকল, আজি মই আপোনালোকলৈ এটি কম্পিউটাৰ ক্লাছ লৈ আহিছোঁ। এই কম্পিউটাৰ ক্লাছটোৰ জৰিয়তে আপোনালোকে কম্পিউটাৰৰ বেছিক তথা প্ৰাথমিক কথাসমূহ জানিব পাৰিব। বহুত মানুহে এই কম্পিউটাৰৰ বেছিক কথাখিনি জানিবলৈ আগ্ৰহ প্ৰকাশ কৰি থাকে বা নাজানে বা শিকোৱাৰ অভাৱত বা ক্লাছ ল'ব পৰা নাই। গতিকে সেইসকল ব্যক্তিৰ বাবে মই আজি কম্পিউটাৰ বেছিক ক্লাছটো লৈ আহিছোঁ। যিহেতু আমি কম্পিউটাৰ ব্যৱহাৰ কৰাৰ আগত এই বেছিক কথাখিনি জনাটো খুবেই দৰকাৰী আৰু এই বেছিক কথাখিনি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাতো সোধা হয় আৰু তেতিয়া বহুতো ছাত্ৰ ছাত্ৰীয়ে সেই প্ৰশ্নৰ উত্তৰখিনি কৰিব নোৱাৰা হয়। সেয়ে মই আপোনালোকলৈ এই কথাখিনি আগবঢ়াইছোঁ। মই পোনে ক্লাছৰ মাজলৈকে সোমাই যাওঁ, আহকচোন। কম্পিউটাৰ বেছিক বুলি ক'লে ইয়াতে বহুখিনি কথাই সোমাই পৰে। তাৰ ভিতৰত এবাউট কম্পিউটাৰ ছিষ্টেম, এই কম্পিউটাৰ ছিষ্টেমটোনো কি? আপোনালোকে নিশ্চয় ছবিত দেখা পাইছে যে এই কম্পিউটাৰ ছিষ্টেমটোনো কি আমি সকলোৱে দেখিছোঁ, কিন্তু ইয়াৰ ডেফিনেশ্যন কি, ইয়াক আমি কি বুলি ক'ম, সেই কথাখিনি আমি সকলোৱে জানিব লাগিব। আহকচোন। এতিয়া যদি আমাক হোৱাট ইজ কম্পিউটাৰ বুলি সোধে, তেতিয়া আমি কি উত্তৰ দিম? যে a computer is an electronic device which takes input and gives output. Simply, a computer is a smart machine. যদি আমাক কোনোবাই সোধে বা পৰীক্ষাত আহে, তেতিয়া আমি এই কথাকেইটা জানিব লাগিব বা লিখিব লাগিব। যে কম্পিউটাৰ is an electronic device which takes input and gives output. অৰ্থাৎ কম্পিউটাৰ এটা বৈদ্যুতিক সামগ্ৰী, ই আমাৰ অৰ্ডাৰ কামাণ্ড বা আমাৰ আদেশ পালন কৰে আৰু আমাৰ বাবে কামাণ্ড পোৱাৰ পাছত বা নিৰ্দেশ পোৱাৰ পাছত তাৰ প্ৰয়োজনীয় যিখিনি আমাক দিব লাগে সেইখিনি উলিয়াই দিয়ে, যাক আমি আউটপুট বুলি কৈছোঁ। চিম্পলি এই কম্পিউটাৰ এটা স্মাৰ্ট মেচিন হয়। কিয়নো স্মাৰ্ট মেচিন বুলি কোৱা হয়? সি একেলগতে বহুকেইটা কাম কৰিব পাৰে, যিবিলাক অইন সাধাৰণ মেচিনে বা মানুহে একেলগে কৰিব নোৱাৰে। আপুনি কম্পিউটাৰত একেলগে কি কৰিব পাৰে? ছবি চাব পাৰে, আপুনি ছবি আঁকিব পাৰে, ভিডিঅ' চাব পাৰে, কনফাৰেন্সিং কৰিব পাৰে, গান শুনিব পাৰে বা ইউটিউব চলাব পাৰে বা অন্য ৱেবছাইট চাব পাৰে, বহুখিনি কাম একেলগে কৰিব পাৰে। আৰু কম্পিউটাৰ একেলগে এটা লাৰ্জ এমাউণ্ট অফ ডাটা, বহুখিনি ডাটা একেলগে ধৰি ৰাখিব পাৰে। সেইকাৰণে কম্পিউটাৰ কৈছে যে চিম্পলি কম্পিউটাৰ ইজ এ স্মাৰ্ট মেচিন। এইখিনিকে আপোনালোকে নিশ্চয় বুজিব পাৰিছে। এতিয়া আহোঁ পৰৱৰ্তী পৰ্যায়লৈ। এতিয়া আমি টাইপছ অফ কম্পিউটাৰলৈ আহোঁ। টাইপছ অফ কম্পিউটাৰনো কি? যে বেচিকেলি দেয়াৰ আৰ 5 টাইপছ অফ কম্পিউটাৰ্ছ। অৰ্থাৎ আমি জেনেৰেলি দেখাত 5 প্ৰকাৰৰ কম্পিউটাৰ আছে। আমি সকলোৱেই লেপটপ বা ডেস্কটপ কম্পিউটাৰ দেখি থাকোঁ, ব্যৱহাৰ কৰা বা কোনো কৰিছোঁ। কিন্তু আচলতে এই টাইপছ অফ কম্পিউটাৰ বুলি ক'লে আমি 5 প্ৰকাৰৰ কম্পিউটাৰ টাইপছৰ কথাই বুজি পাওঁ বা মনলৈ আহিব। প্ৰথমে আহোঁ আমি লেপটপ কম্পিউটাৰ। লেপটপ কম্পিউটাৰ আমি সকলোৱে দেখিছোঁ বা ব্যৱহাৰ কৰিছোঁ, ঘৰতো ৰাখিছোঁ। আৰু এই লেপটপ কম্পিউটাৰৰ ফেচিলিটি হ'ল যে আমি তাক অতি সহজে এঠাইৰ পৰা আন ঠাইলৈ লৈ যাব পাৰোঁ। আৰু সি অৰ্থাৎ আমি ক'লাত লৈও কাম কৰিব পাৰোঁ। আৰু এই কাৰেণ্ট নাথাকিলেও বিশেষ অসুবিধা নাই, বেটেৰীৰ জৰিয়তে আমি কাম কৰিব পাৰোঁ। এইটো হ'ল আপোনাৰ লেপটপ কম্পিউটাৰ। ইয়াৰ পাছত আমি আহিম এইটো ডেস্কটপ কম্পিউটাৰ। চাওক, আমি এইটো সকলোৱে দেখিছোঁ ডেস্কটপ কম্পিউটাৰ। যে ডেস্কটপ কম্পিউটাৰটো ডেস্কৰ ওপৰত বা টেবুলৰ ওপৰত ফিট হৈ থাকে, গতিকে ইয়াক ঠাইও বহুখিনি লাগে আৰু ইয়াক এঠাইৰ পৰা আন ঠাইলৈ লৈ যাব নোৱাৰি। গতিকে ইয়াক নিৰ্দিষ্ট ঠাইতে ৰাখি পেলাই কাম কৰিব লাগিব। আৰু এটা কথা ভুল নুবুজিব যে পাৱাৰ হিচাপে, কামৰ শক্তি হিচাপে কিন্তু গোটেই কম্পিউটাৰখিনি একে কাম কৰিব পাৰে সকলোৱে, কোনো তাতে তফাত নাই। ডেস্কটপ কম্পিউটাৰৰ পাছত মই আহিছোঁ টেবলেট কম্পিউটাৰ। এতিয়া টেবলেটবিলাক আপোনালোকে দেখা পাইছে। এই টেবলেটটোৰ কথা হ'ল ই পাতল
লেপটপৰ দৰে ইয়াক জলৈ তলৈ লৈ যাব পাৰি আৰু ই চাইজত সৰু কাৰণে আপোনাৰ ল'বলৈও ভাল আৰু ই পাতল যথেষ্ট আৰু লেপটপ ডেস্কটপতকৈ ইয়াৰ বহু ক্ষেত্ৰত প্ৰাইচো কম থাকে গতিকে এইটো হ'ল লেপটপৰ কথা টেবলেটৰ কথা টেবলেট কম্পিউটাৰ এটা হৈছে প্লামটপ কম্পিউটাৰ প্লামটপ কম্পিউটাৰটো এইটো কিছুমান ঠাইত অফিচত ৰাখে বা কিছুমানে কাম কৰে এইটো এটা সৰু কম্পিউটাৰ হাতত মুঠিতে আপোনাৰ লৈ পেলাই কাম কৰিব পাৰি আৰু এইবিলাক বেটেৰীতে চলে ইয়াৰ পাছত আহিল মোবাইল ফোন আচলতে মোবাইল ফোনো এক ধৰণৰ একেই কম্পিউটাৰ কিয়নো আপোনাৰ কম্পিউটাৰ এটাত যিখিনি পাৰ্টছ ইউজ কৰা হয় সেই একেখিনি পাৰ্টছে একেখিনি বস্তুৱেই মোবাইলটোৰ ভিতৰত ব্যৱহাৰ কৰা হয় প্ৰচেছৰ ৰেম ৰম আপোনাৰ স্ক্ৰীন LED স্ক্ৰীন এই গোটেই বস্তুখিনি কিন্তু কম্পিউটাৰ বস্তুৱেই ইউজ কৰা হয় মাডাৰবোৰ্ড গতিকে এই বস্তুবিলাক তাৰ পৰা ইউজ কৰা হয় ইয়াৰ উপৰিও আপোনাৰ বাই চাইজ এণ্ড পাৱাৰ দেয়াৰ আৰ 4 টাইপছ অফ কম্পিউটাৰ্ছ গতিকে চাইজ আৰু পাৱাৰৰ ওপৰত এইটো আপোনাক 4 ধৰণেৰে ভাগ কৰি থোৱা আছে এইখিনি মই পাছলৈ আপোনাৰ প্ৰত্যেকটো ক্লাছ দিম আজি যিহেতু বেছিক ক্লাছ হয় গতিকে মই এইখিনি ইমানখিনি ব্যাখ্যা কৰিব বিচৰা নাই গতিকে এই যদি বাই চাইজ এণ্ড পাৱাৰ দেয়াৰ আৰ 4 টাইপছ অফ কম্পিউটাৰ সেই কম্পিউটাৰ কেইটা কি ছুপাৰ কম্পিউটাৰ্ছ ছুপাৰ কম্পিউটাৰ একচুৱেলি কাম বেলেগ এইটো আমি সাধাৰণ মানুহবোৰে ইউজ নকৰোঁ এইটো চাইণ্টিফিক কাম বা ডাঙৰ ডাঙৰ কাম কিছুমানত ইউজ কৰে ছাৰ্ভাৰ কম্পিউটাৰ হিচাপে ছুপাৰ কম্পিউটাৰ্ছ তাৰপিছত মেইন ফ্ৰেম কম্পিউটাৰ এই দুটা পাৱাৰ খুব শক্তিশালী কম্পিউটাৰ এইকেইটা খুব মানে শক্তিশালী কম্পিউটাৰ ইহঁতক বহু বিশেষ ধৰণৰ কামত ইউজ কৰা হয় তাৰপিছত মিনি কম্পিউটাৰ্ছ আৰু মাইক্ৰ' কম্পিউটাৰ্ছ এইকেইটাই মিনি কম্পিউটাৰ মাইক্ৰ' কম্পিউটাৰ আমি এইখিনি ইউজ কৰোঁ ইয়াৰ পাছত মই আহিছোঁ যে মেইন পাৰ্টছ অফ এ কম্পিউটাৰ এতিয়া কম্পিউটাৰটো মেইন পাৰ্টছ কি যে দেয়াৰ আৰ 4 মেইন পাৰ্টছ অফ এ কম্পিউটাৰ গতিকে এটা কম্পিউটাৰত আমাৰ 4টা মেইন অংশ 4টা মূল ভাগ বা 4টা মেইন পাৰ্টছ আছে এই 4টা মেইন পাৰ্টছ লৈ কম্পিউটাৰ এটা গঠিত হয় গতিকে এটা লেপটপ হওক বা ডেস্কটপ হওক বা অন্যান্য কম্পিউটাৰসমূহ হওক এই 4টা মূল ভাগেই কিন্তু থাকে আৰু তাৰ ভিতৰতো কিছুমান উপবিভাগ কিছু উপবিভাগ কিছুমান বা উপ অংশ কিছুমান থাকে সেইখিনি মই পৰৱৰ্তী পৰ্যায়ত আপোনালোকলৈ ক্লাছ অনুযায়ী আগবঢ়াম এতিয়া প্ৰথম কথাটো হ'ল আমি প্ৰথম কি পাম যে মাউচ পাম এইটো দেখিছেনে কম্পিউটাৰ মাউচ দেখিছে যে এইটো মাউচ এই মাউচৰ বিষয়ে এটা মই ক্লাছ দিব লাগিব আপোনালোকক যে মাউচটো কেনেকৈ কাম কৰে কেনেকৈ আমি মাউচটো ধৰিব লাগিব মাউচটোনো কেইটা ভাগ আছে কোনটো অংশত প্ৰেছ বা টিপিব লাগিব এই চকাটোৱে কি কাম কৰিব লেফ্ট ক্লিক ৰাইট ক্লিক স্ক্ৰল হুইলনো কি কাম কৰে আৰু মাউচটো ক'ত কেনেকৈ লগায় কেনেকৈ মাউচটো কণ্ট্ৰল কৰে বা কাৰ্চৰটো কণ্ট্ৰল কেনেকৈ কৰে এই গোটেই কথাখিনি ইয়াত মই আপোনাৰ মাউচৰ ক্লাছ দিওঁতে কথাখিনি বুজাম ঠিক তেনেকৈ কীবৰ্ডখন এইখন চাওক এইখন কীবৰ্ড আপোনালোকে দেখা পাইছে যে এই কীবৰ্ডখনত আকৌ বহুখিনি কথা জানিবলগীয়া আছে সাধাৰণতে এখন কীবৰ্ডত আপোনাৰ 104টা কীজ 104 কীজ থাকে গতিকে এই 104 মানে 104 কীজ কেনেকৈ ইউজ কৰিব লাগিব কোনটোৱে কি কাম কৰে কোনটো আটাইতকৈ দীঘল কোনটো কি সময়ত ব্যৱহাৰ কৰে কোনটো ব্যৱহাৰ কৰিলে আমাৰ অসুবিধা আছে এই কথাখিনি আমি জানিব লাগিব তন্নতন্নকৈ মই আপোনালোকক ক্লাছ অনুযায়ী বুজাই গৈ থাকিম ঠিক মনিটৰৰ কথা আহিলে মনিটৰটো বহুত ভাগৰ কথা আছে মনিটৰ LED মনিটৰ আছে LCD মনিটৰ আছে তেনেকুৱা আজিকালি LED TV আহিলে আপোনাৰ আগতে LCD TV আহিছিলে তেনেকুৱা আৰু মনিটৰটোক আমি ভিজুৱেল ডিছপ্লে ইউনিট বুলি জানো সেইটো মই আপোনালোকক ক'মগৈ পাছলৈ ভিজুৱেল ডিছপ্লে ইউনিট বাৰু কিয় কৰে গতিকে এইখিনি মনিটৰটো হ'ল ডিছপ্লেৰ কাৰণে ইউজ কৰে মানে কম্পিউটাৰ যিখিনি আমি কাম কৰোঁ সেই কামখিনি মনিটৰৰ জৰিয়তে আমি দেখা পাওঁ গতিকে সেইকাৰণে আমাক মনিটৰটো লাগে আৰু ইয়াত আছিলে মেইন মাষ্টাৰ দ্য ব্ৰেইন অফ দ্য কম্পিউটাৰ বুলি যাক কোৱা হয় CPU যাক আমি কম্পিউটাৰ ফুল ফৰ্মটো CPU এইটো চেণ্ট্ৰেল প্ৰচেছিং ইউনিট মই এইটো আপোনাক যি বুজাম ইয়াতে বহুখিনি কথাই জানিবলগীয়া আছে গতিকে ইয়াৰ ভিতৰত বহুত পাৰ্টছ আছে সেইখিনি আমি জানিব লাগিব আৰু CPU মেকানিজিমটো কি একচুৱেলি CPUৱে কেনেধৰণে কাম কৰিব
ই কেনেকৈ কাম কৰে সেই কথাখিনি আমি জানিব লাগিব আৰু ইয়াৰ ভিতৰত বহুখিনি কথা আছে গতিকে সেই কথাখিনি মই আপোনালোকক বুজাম গোটেই কম্পিউটাৰ মেকানিজমটো ছিষ্টেমটো কেনেকৈ কাম কৰে সেইটো মই চাইণ্টিফিকেলি আপোনালোকক বুজাম বা বুজাবলৈ চেষ্টা কৰিম গতিকে ডেস্কটপ কম্পিউটাৰ এটা কথা দেখা যায় যে মই মূৰলৈকে আকৌ গৈছোঁ যে এই ডেস্কটপ কম্পিউটাৰৰ ক্ষেত্ৰত আপোনালোকে দেখিছে যে CPU মনিটৰ মাউচ কিবোৰ্ড এই ঠাইতে বেলেগ বেলেগ কিন্তু পাৰ্ট হৈ থাকে ঠিক আছে কিন্তু লেপটপৰ ক্ষেত্ৰত দেখা যায় যে লেপটপত আপোনাৰ কি হয় যে একেলগে থাকে কিবোৰ্ডখন থাকে একে জইন হৈ থাকে মনিটৰ জইন হৈ থাকে টাচপেডটো বা মাউচটো জইন হৈ থাকে গতিকে লেপটপ আৰু আপোনাৰ টেবলেটত বা ল্যাপটপত সেই কথাখিনি একেলগে জইন হৈ থাকে আৰু মোবাইলৰ ক্ষেত্ৰতো কথাই নাই গতিকে মই আৰু তললৈ আহিছোঁ এতিয়া আহিলোঁ মই এডিশ্যনেল এই চাৰিটা মেইন পাৰ্ট আমি কি পালোঁ যে মাউচ কিবোৰ্ড মনিটৰ এণ্ড দ্য CPU এই চাৰিটা কম্পিউটাৰ মূল অংশ মেইন পাৰ্টছ ইয়াৰ পিছত আমি আহিলোঁ এডিশ্যনেল পাৰ্টছ যে এডিশ্যনেল পাৰ্টছবোৰ কাম কি যে এডিশ্যনেল পাৰ্টবোৰ আমি প্ৰয়োজন অনুসৰিহে ব্যৱহাৰ কৰিম আমাক যে সেই চাৰিটা অংশই আমাক কাম কৰি থাকিব যদি আমাৰ প্ৰয়োজন হয় তেতিয়া আমি এই এডিশ্যনেল পাৰ্ট বা অতিৰিক্ত অংশবিলাক আমাৰ কামৰ অনুযায়ী আমাৰ কামৰ দাবীৰ অনুযায়ী প্ৰয়োজন অনুসৰি আমি ব্যৱহাৰ কৰিম এতিয়া প্ৰথমতে চাওক প্ৰিণ্টাৰ এতিয়া প্ৰিণ্টাৰে আমাক প্ৰিণ্ট কৰিব আপোনালোকে প্ৰিণ্ট কৰি পাইছেই কাগজ বা জেৰক্স কৰি পাইছে একে প্ৰিণ্টাৰ গতিকে প্ৰিণ্টাৰবোৰৰ ভাগ আছে প্ৰতিটোৰ ভাগ আছে প্ৰিণ্টাৰবোৰ কেনেকৈ কাম কৰে প্ৰিণ্টাৰৰ মেকানিজম কি মই সেইখিনি আপোনালোকক ক'ম আমি যেতিয়া দৰকাৰী প্ৰয়োজন হয় তেতিয়া আমি প্ৰিণ্টাৰটো কানেকশ্যন কৰি লওঁ কম্পিউটাৰৰ লগত আৰু প্ৰিণ্টাৰো বহু ধৰণৰ ভাগ আছে বহু ধৰণৰ কোৱালিটিছ আছে ঠিক স্পীকাৰ আপুনি গম পাইছেই আমি গান শুনিবলৈ ইউজ কৰোঁ গতিকে এইটো কথা আপোনালোকে জানেই তাৰপিছত আমি কেমেৰা আহিলোঁ এইটো ৱেব কেমেৰা হয় একচুৱেলি আচলতে এইটো ৱেব কেমেৰা হয় যে এই ৱেব কেমেৰাটো আমি ফটো ল'ব পাৰি বিভিন্ন ধৰণৰ কামত আমি কম্পিউটাৰৰ লগত এইটো ইউজ কৰোঁ লেপটপৰ ক্ষেত্ৰতো থাকি যায় লেপটপৰ ক্ষেত্ৰত মই অকণমান স্ক্ৰল কৰিছোঁ আগলৈ গৈছোঁ লেপটপৰ ক্ষেত্ৰত আপোনাৰ এইখিনি থাকি যায় ইয়াতে থাকে এই এনেকুৱা অংশটোত এইখিনিয়ে থাকে এইখিনি আপোনাৰ কি থাকে ৱেব কেমেৰাটো থাকে আৰু এই যে মই ডিভাইচটো আপোনাক দেখাইছোঁ আপোনালোকক দেখাইছোঁ এইটো আপোনাৰ ওপৰত আমি ডেস্কটপৰ ক্ষেত্ৰত লগাই ল'ব লাগে আৰু কেতিয়াবা কিছুমান লেপটপৰ ক্ষেত্ৰতো আমি নাথাকিলে এটাচ নাথাকিলে আমি লগাই ল'ব লাগে গতিকে এইটো আমি লাইভ কৰিব পাৰোঁ লাইভ টেলিকাষ্ট কৰিব পাৰোঁ এনেকুৱা ধৰণৰ কামত আমি কেমেৰাটো ইউজ কৰোঁ বা ফটো লোৱা এনেকুৱা ধৰণৰ আমি ইউজ কৰোঁ তাৰপিছত আহিলে আমি জয়ষ্টিকটো আমি গেম ডিভাইচ হিচাপে ইউজ কৰোঁ এইটো গেম ডিভাইচ হয় খেল খেলিবৰ কাৰণে আমি ইউজ কৰিম জয়ষ্টিকটো তাৰপিছত আহিলে আপোনাৰ প্ৰজেক্টৰ তাৰপিছত এই প্ৰজেক্টৰ দেখিছে যে আমি ডাঙৰ এখন স্ক্ৰীণত আমি ইউজ কৰিম গতিকে সেইকাৰণে আমাক লাগিব গতিকে সেইকাৰণে আমি ইউজ কৰোঁ ইয়াৰ উপৰি আৰু এটা আছে মই একচুৱেলি এইটো ছবি তোলা নহ'ল এইটো আমাৰ DEF নম্বৰ আমাক এটা স্কেনাৰৰ প্ৰয়োজন হয় এনেকৈ দিলোঁ SCANNER স্কেনাৰ স্কেনাৰটো মই আপোনালোকক ক'ম স্কেনাৰটো কি কৰে এইটো ফটো তুলিব কম্পিউটাৰৰ লগত কানেকশ্যন কৰি ফটো তুলিবৰ কাৰণে আমি স্কেনাৰটো ইউজ কৰোঁ গতিকে এইখিনি হ'ল এডিশ্যনেল পাৰ্ট আৰু প্ৰজেক্টৰটোৱে কি কৰিব যে এখন ডাঙৰ স্ক্ৰীণত আমি পাৱাৰ পইণ্ট হওক বা কিবা এটা প্ৰেজেণ্টেশ্যন হওক এইখিনি বা কিবা এটা স্কুলৰ ক্লাছ হওক তেনেকুৱা ধৰণৰ শিকাবলৈ আমি প্ৰজেক্টৰ ইউজ কৰোঁ গতিকে এইখিনি কথা তাৰ এতিয়া মই আকৌ মূৰলৈ উভতি গৈছোঁ যে আমি আজি ক্লাছটোত কি পালোঁ যে প্ৰথমে পালোঁ যে বেছিক কম্পিউটাৰ ছিষ্টেম এবাৰ কম্পিউটাৰ ছিষ্টেম যে আমি প্ৰথমতে পালোঁ কম্পিউটাৰ কি বুলি ক'লে আমি চিধাই উত্তৰ দিব লাগিব যে হোৱাট ইজ কম্পিউটাৰ এ কম্পিউটাৰ ইজ এন ইলেক্ট্ৰনিক ডিভাইচ হুইচ টেক্স ইনপুট এণ্ড গিভছ আউটপুট চিম্পলি এ কম্পিউটাৰ ইজ এ স্মাৰ্ট মেচিন then types of computer we have got the basically there are 5 types of computer laptop desktop then tablet computer laptop computer and a mobile phone these are the 5 types of computers then beside this according to their size and power there are 4 types of computers we have got
These are supercomputers, mainframe computers, mini computers, and the micro computers. Okay, then main parts of a computer. Now, what are the main parts of a computer? Basically, we have got the four types of main parts. There are four main parts of a computer. Uh, these are mouse, keyboard, monitor, and the CPU. And the additional parts of a computer, we have got the printers, speakers, camera, joysticks, projector, and the scanner. Okay, these are additional part. মই এতিয়া শেষ পৰ্যায়লৈকে আহিছোঁ। মই আশা কৰিছোঁ আজি ক্লাছটোৰ পৰা আপোনালোকে যথেষ্টখিনি উপকৃত হৈছে, যথেষ্টখিনি শিকিব পাৰিছে। গতিকে এই কথাখিনি যদি চাই পেলাই জানি পেলাই ভাল লাগিছে, নিশ্চয় যদি কিবা এটা উপকাৰ হৈছে, মই নিজকে খুব ধন্য মানিম, খুব ভাল লাগিব মোৰ। মই আৰু উৎসাহী হৈ আৰু আপোনালোকৰ বাবে এনেধৰণৰ ভিডিঅ' প্ৰস্তুত কৰিম বুলি প্ৰতিশ্ৰুতিবদ্ধ থাকিলোঁ, প্ৰতিশ্ৰুতি দিলোঁ। গতিকে থেংকছ ফৰ ৱাটছিং এভৰিৱান। সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ এই ভিডিঅ'টি চোৱাৰ বাবে। আৰু এটা মই আপোনালোকক জনাব বিচাৰিছোঁ যে নেক্সট ক্লাছটো মই কম্পিউটাৰ মেকানিজিম এণ্ড ডিভাইচেছৰ ওপৰত এটা ক্লাছ আপোনালোকলৈ আগবঢ়াম, য'ত নেকি যিটো ক্লাছত নেকি আপোনালোকে কম্পিউটাৰ সম্পূৰ্ণ মেকানিজিমটো জানিব পাৰিব, যিটো আমি IPO চাইকেল বুলি কওঁ, ইনপুট প্ৰচেছিং আউটপুট কেনেকৈ কাম কৰে, বা তাৰ ডিভাইচবিলাকৰ কেনেকৈ কলাবৰেশ্যন হয়, কেনেকৈ কাম কৰে, সেই কথাখিনি জানিব পাৰিব। লাষ্টত মই আপোনালোকক এটা অনুৰোধ কৰিম যে প্লিজ ছাবস্ক্ৰাইব মাই চেনেল টু গেট ৰেগুলাৰ ক্লাছেছ। গতিকে সদায় আপোনালোকে এনেধৰণে ক্লাছ যদি বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো দবাই দিব আৰু কমেণ্ট বক্সত কমেণ্ট কৰিব। মই আপোনালোকৰ দাবীৰ মতে, আপোনালোকক জানিব বিচৰা মতে এই মোৰ কথাখিনি আপোনালোকক অৱগত কৰিম। আৰু কিবা যদি প্ৰশ্নও থাকে, প্ৰশ্ন আপোনালোকে দিব, প্ৰশ্নত মই আপোনালোকক উত্তৰখিনি মই জনাবলৈ চেষ্টা কৰিম যথেষ্ট। গতিকে এইখিনি আজি ক্লাছ। গতিকে মই লাইভ ষ্ট্ৰীমতো আহিম। এইখিনি অলপ নেটটো শ্ল' হৈ আছে কাৰণে লাইভ ষ্ট্ৰীমত অহাত অসুবিধা হৈছে, সেয়েহে এনেদৰে মই ক্লাছখিনি আগবঢ়ালোঁ। ইয়াৰ লগতে মই আপোনালোকক কৈ থৈছোঁ যে মই ইংৰাজী, অসমীয়া, গণিত ইত্যাদি কৰি মই বিভিন্ন ধৰণৰ ক্লাছ আগবঢ়াম, যিহেতু মই এগৰাকী শিক্ষক হয়। গতিকে এইখিনি কথা আপোনালোকক জনালোঁ। পুনৰবাৰ সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাব বুলি অনুৰোধ জনালোঁ। ধন্যবাদ।